এয়া হ'ল ঐতিহাসিক হয়াগ্ৰীৱ মাধৱ। গাইজ এখেত আছিল চাণক্যদেৱ শৰ্মা, এখেতৰ আমাৰ মাধৱ। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল CS ৱৰ্ল্ড। আজি যাবলৈ ওলাইছোঁ হাজো। আপোনালোকে ভিডিঅ'টো চাই থাকক। এই ওলাই মই হাতত বাহানি বটল চটল লৈছোঁ, দেউতাই গাড়ী ওলাই আছে, মায়ে ওলাই হোৱাই নাই, মায়ে ওলাই আহি আছে। এই যাম আৰু সেইকাৰণে এই মায়ে ওলাই আহিছে। মায়ে কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন। এই চাওক গাইজ, এই নাজিয়া ঘাটৰকেইটা আহিলে ভাবিছে নাজিয়া ঘাটলৈ পাম আৰু গাড়ীখিনি পাম। পাছ আছে বাৰু, এনেকৈ পাৰ কৰিব নালাগে, পাছ পইচাটো কৰিব নালাগে, এনেকৈ পাছ পাৰ কৰিছে গাইজ। মানে ভিতৰতে কিবা আমাৰ চিনাকি আছে, কোনোবা যদি আমাৰ ওপৰৰ ফালে তলগেটৰ ফালে আহে মোক কণ্টেক্ট কৰিলেই হ'ল আৰু মই তলগেট পাৰ কৰাই দিম, পইচা ভৰিব নালাগে এনেকৈ। পালোঁ চেকপোষ্টত আহি কিনে অলপ ৰখি আছোঁ, মানে সেইখিনি খোজকাঢ়িব লগা হ'ল। দেউতাই যাব লগা হ'ল চাংচাৰি, সেইকাৰণে আমি দেউতাই চাংচাৰি গাড়ী লৈ গুচি গ'ল। আমি এতিয়া খোজকাঢ়ি গাড়ীখিনি হাজোলৈকে খোজকাঢ়ি হাজোলৈকে নাযাওঁ। চেকপোষ্টত গাড়ী গৈছিল, চেকপোষ্টলৈকে খোজকাঢ়ি গাড়ী যাম। যাই কিনে মা আৰু মই খোজকাঢ়ি যাই আছোঁ আৰু ইয়ালৈকে এতিয়া। বহুত দূৰ আছে, হাজোলৈকে 27 কিলোমিটাৰ খোজ কাঢ়িব লাগিব। 27 কিলোমিটাৰ ধেমালি নহয় কিন্তু, খোজকাঢ়ি গাড়ী যাই থাকিব লাগিব এনেকৈ। গাড়ী চাড়ী নাপা আজি, গাড়ী চাড়ী বন্ধ বোলে, কি কৰিবি এতিয়া? খোজকাঢ়ি যাই থাকিব লাগিব, খোজকাঢ়ি গাড়ী। হেল্ল' গাইজ, মানে এইটো আমি ইয়াতে বহি আছোঁ মা আৰু মই। এইটো চেকপোষ্টৰ পৰা অলপ খোজকাঢ়ি আহিলে পোৱা যায় জিৰণি কোঠা এটা। ইয়াতে মানে আপোনাৰ শীততাপ নিয়ন্ত্ৰিত জিৰণি কক্ষ বুলি এটা লিখাই আছে। তাকে ইয়াতে AC লগোৱা আছে, ফেন চেন লগোৱা আছে। ইয়াতে মানুহ মানে ৰেষ্ট ল'ব পাৰে, ক'ৰ পৰা আহিলে অলপ ভাগৰ চাগৰলৈ ৰেষ্ট ল'ব পাৰে। মানে বহুত মানে ভাল বনাইছে এইবাৰ চৰকাৰখনে, মানে BJP চৰকাৰ মানে জিন্দাবাদ আৰু বহুত একদম ভালকৈ কাম কৰিছে একদম। ভাল লাগিছে, মানুহে মানে জিৰণি ল'ব পৰাকৈ যে কৰিছে বস্তুখিনি, ইমান গৰমতো অলপ বহিব পাৰে, অলপ শান্তি, মানে একদম ভাল লাগিছে। অৱশ্যে আপোনালোকে ফেন লগোৱা আছে, AC লগোৱা আছে, কি বিন্দাছ মানে থাকিব পাৰে মানুহবিলাকে, একো টেনশ্যনে নাই। ইয়াতে লিখাই আছে, ইয়াতে দেখা পাইছেনে, হিমন্ত বিশ্ব শৰ্মা দেৱে আজি ইংৰাজী 28/1/2020 তাৰিখে মংগলবাৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত গড় কাপ্তানী পথ বিভাগৰ দ্বাৰা নিৰ্মিত শীততাপ নিয়ন্ত্ৰিত যাত্ৰী জিৰণি কক্ষৰ শুভ উদ্বোধন কৰে। ভাল কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা ছাৰে এইবাৰ। গাইছ, আমি এতিয়া যাই আছোঁ মাধৱ মন্দিৰলৈ। এতিয়া মানে আমাৰ ইয়াতে হাজোলৈ ঘৰ আলহী আছে, তাতে ঘৰত সোমালোঁ, অলপ সোমাই কেনে চাহ তাহ খালোঁ, চাহ তাহ খাই কেনে এতিয়া যাই আছোঁ মাধৱ মন্দিৰলৈ। বেটাৰী গাড়ী উঠিছোঁ, বেটাৰী গাড়ী উঠি যাই আছোঁ মাধৱ মন্দিৰলৈ। আপোনালোকে মাধৱ মন্দিৰত আহি পাইছে নে নাই জনাবচোন। মাধৱ মন্দিৰটো মানে হাজোৰ মাধৱ মন্দিৰলৈ যোৱা কথা নাছিলে, অস্পট যোৱা প্লেনিং বনোৱা হ'ল। মানে আমাৰ আলহীয়ে ঘৰে মানে ইয়াতে কিবা ভোগ দিব বোলে আজি, ইয়াত আমাক মাতিলে, আমি সেইকাৰণে আহিলোঁ মাধৱ মন্দিৰ। কি সুন্দৰ ঠাই আপোনাৰ দেখা পাইছে চাই। তো এইটো মাধৱ মন্দিৰৰ চিৰি উঠি আছোঁ, দেখা পাইছে। সমুদ্ৰৰ খবৰ কি? ভাল। বাকী এতিয়া কি কৰি আছা? মেট্ৰিক পাছ কৰি কেনে কি কৰিম বুলি ভাবিছা? কৰিম আৰু কি কৰিম কিবা ভালকৈ ক'ব লাগিব। মাধৱ মন্দিৰত আহিছা, কিবাতো সেই কৰিবা, কোৱা কথা নহয় আৰু। কিয় কোৱা কথা নহয়? নাম চাম লগালা না ফাৰ্ষ্ট ইয়াৰত? লগালা। কোন কলেজত? RNC ৰঘুনাথ চৌধুৰী। অঁ, ঠিকে আছে। ই আমাৰ ভাইটিয়ে, মোৰ ভাইটিৰ লগৰ একেলগে এইবাৰ মেট্ৰিক পাছ কৰিছে। ভাগৰ লাগি গৈছে গাইছ, মস্ত ভাগৰ লাগিছে। ওপৰত চিৰি উঠি আপোনাৰ দেখা পাইছে, কি তলৰ পৰা উঠি আহিছোঁ, মস্ত ভাগৰ লাগি গৈছে। এইটো হ'ল আমাৰ তাও, আমাৰ দেউতাৰ সখী। এইটো কোন? এইটো আমাৰ তাৱৈৰ ভাইটি। মানে মোৰ খুৰা আমাৰ তাৱৈ খুৰা। এইটো নেক্সট তাৱৈ খুৰা। ইয়াতে আমাৰ তাৱে মানে ইয়াতে ভোগ দিব আহিছে আজি।
ভোগটো কি কাৰ নামত কি দিব আহিছে? এইটো আমাৰ এই মোৰ ল'ৰাৰ নামত দিছোঁ। ল'ৰাৰ পাছ কৰিছে মেট্ৰিক ভাল ৰিজাল্ট কৰিছে। এই বঢ়িয়া, ভাল কথা। আমি কিন্তু মোক এতিয়ালৈকে পাৰ্টি দিয়া নাই কিন্তু guys। মই পাৰ্টি দি মোক তাৱে পাৰ্টি দিয়া নাই। একেবাৰে কৰিব আহিছোঁ আৰু ইফালে উঠে এটা বহিবলৈ আহিলে ভিডিঅ' এটা এই বান্ধটো চাওক গাইছ। একেলগে আছে এই তাৱে ভইতে পলাব এতিয়া। এর ভাই মরবা উল্টা হয় কি একো নকৰে জয় হনুমান। বেটা কি দেখছেনে বান্ধটো কি নমুনা দেখাই আছে? তাৱে খেদি আহিছে একেবাৰে তাৱে। বেয়া নমুনা দেখাইছে বান্ধটোৱে। কি হ'ব মোক চিনিছে তো গাইজ মানে মাধৱ মন্দিৰৰ বহুত বছৰ 2 বছৰ 3 বছৰ মূৰত আহিছোঁ আজি। আহে নাছিলোঁ বহুত বছৰ, সেনেকৈ আজি বহুত দিনৰ মূৰত আহিলোঁ, ভাল লাগিল। এটাও এটাকো লগ পালোঁ, ভাল লাগিছে, মন চন একদম মানে ভাল লাগি গৈছে পূৰা একেবাৰে। ফুলৰ মালা তুলসীটো হয়গ্ৰীৱ মন্দিৰ আৰু আপোনাৰ লক্ষী মন্দিৰত দিবলৈ দিছে মানে পুৰোহিতে, তাকে দিব যাই আছোঁ। এয়া হ'ল ঐতিহাসিক হয়াগ্ৰীৱ মাধৱ মন্দিৰ। হয়, হয়াগ্ৰীৱ মাধৱক আমি নামনিত মৎস্য মাধৱক দৰ্শন কৰি আহি আমি ওপৰত 8টা চিৰি পাৰ হৈ আহি আমি অগ্নিপীঠ পাওঁ। অগ্নিপীঠত ছাতি ধূপ জ্বলোৱাৰ পিছত আমি মন্দিৰটো পৰিক্ৰমা কৰা হয়। ইয়াৰ পৰাই ছাতি ধূপ জ্বলাই আমি লক্ষ্মীমাক সেৱা কৰি জগন্নাথ মন্দিৰত প্ৰণাম কৰাৰ পিছত ভিতৰত তুলসী মালা দিয়া হয়। ভিতৰত 5 বিগ্ৰহ আছে, 5টা বিগ্ৰহ আছে। হয়গ্ৰীৱ মাধৱ, জগন্নাথ, গৰুড়, গোবিন্দ, বাসুদেৱ, পঞ্চমাধৱ। ইয়াতে হয়সুৰক পৰাস্ত কৰি বিষ্ণুৱে হয়গ্ৰীৱ নাম লয়। হয় মানে হৈছে ঘোঁৰা আকৃতি, গ্ৰীৱ মানে ডিঙি বা গল, মা মানে লক্ষ্মী, ধৱ মানে স্বামী। ইয়াত লক্ষ্মীৰ স্বামী বিষ্ণু ইয়াতে বিৰাজমান হৈ আছে। আৰু হাজোক ইতিহাসত পঞ্চতীৰ্থনগৰী বুলি কোৱা হয়। হয়গ্ৰীৱ মাধৱ গণেশ, কামেশ্বৰ, কেদাৰ, কমলেশ্বৰ পঞ্চতীৰ্থনগৰী হিচাপত ধৰা হয়। আৰু মুছলমান মানুহ যিবিলাক আছে ইছলাম ধৰ্মী, তেওঁলোকৰ পমক্কা দৰগাহত যোৱা প্ৰাৰ্থনা জনাই আমাৰ ইয়াতে আহি বাহিৰত আমাৰ চাই যায়। আৰু আমাৰ ইয়াতে চাব লগা বহুখিনি জেগা আছে। হিমস্থলী, নেতা ধুবনিৰ ঘাট, মহাদেৱৰ সাৰগৰু, তাৰপিছত কেদাৰনাথ, গণেশ, কামেশ্বৰ, কেদাৰ, কমলেশ্বৰ, এইকেইটা মন্দিৰ আছে। আৰু ইয়াত বিশেষকৈ কাতি মাহ আমাৰ ধৰ্ম মাহ বুলি কয়। কাতি মাহ আমাৰ ইয়াতে তুলসী মালা দান কৰা হয়। আৰু আমাৰ মাঘ মাহ ইয়াতে আমাৰ মণিকূট মেলা হয়। আৰু ঐতিহাসিক বুলবুলি চৰাই য'ত হৈছিল তাত আমি ইয়াতে কৰি আছোঁ। আপোনাৰ ইয়াত কিমান বছৰ হ'ল থকা? ইয়াতে আমাৰ 15 বছৰ। 15 বছৰ হ'ল। আপোনাৰ এনে ঘৰ ইয়াতে? ইয়াতে। হয়, ঠিক আছে দিয়ক, জানি ভাল লাগিল। ঠিক আছে। আপোনাৰ নামটো কি কৈছে? আৰু চাণক্য দেৱ শৰ্মা। চাণক্য দেৱ শৰ্মা, ধন্যবাদ। গাইজ, এখেত আছিল চাণক্য দেৱ শৰ্মা। এখেতৰ আমাৰ মাধৱ মন্দিৰটো হাজো মাধৱ মন্দিৰ বিখ্যাত মন্দিৰ, ইয়াৰ বিষয়ে অলপ ক'লে তেখেতে। আপোনালোকে ইয়াতে আহিব, মাধৱ মন্দিৰ আহিলে এখেতক আপোনাৰ দৰ্শন কৰাই দিব মন্দিৰটো। আপুনি থাকে ইয়াতে বেছিভাগ? ঠিক আছে দিয়ক, ধন্যবাদ। ইতানি আপনি গালি উঠি আইছি হেতু এতু নিকে হতু কই যা তুই কিমান কিমান দাদা কামুৰি দিব। তো হেল্ল' গাইজ, আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। আৰু নতুনবিলাকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো লাইক কৰিব, আৰু ভিডিঅ' শ্বেয়াৰ কৰি দিব। আৰু ধন্যবাদ। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'ছ।